Hi guys, welcome back to my YouTube channel আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া আমি এই গৰু নোৱাবলৈ ওলাইছোঁ মতে দুখন লগত এক সেকেন্ড এয়া আমাৰ গিদৈ চাউফলা চাই দে বাবু ধুনীয়া পোষ্ট দিছোঁ আৰু গাইছ এয়া আমাৰ ৰঙাই বৰ ধুনীয়া লাগিছে তহঁতক আমাৰ তিলি চবৰে নেক্সট এক্সট্ৰা নাম আছে গাইছ তো গাইজ এতিয়া মই এই হালধি ৰ'ব এয়া হালধি লাগে হালধি দিবলৈ আহিছোঁ গৰু নোৱাই আছে মানে কি মানে এতিয়াতো ভাত চাত নবনাই লোকে ভাত খাই নাখায় মই চব নাজানো মই নিজৰ পেটটো ভৰাটো মই জানো গতিকে মই খাই গা ধুৱাই নাই ভাত নহয় দেই জলপান এয়া গৰু নোৱাই আছে আমাৰ এই কি বুলি কয় এইটো প্ৰশান্ত মহাসাগৰত হালধি এয়া হালধি একেবাৰে গা মানে গা পা ধুম এতিয়া মূৰ চুৰ ধুই মেলি একদম হুঁচৰি চুঁচৰিটো এতিয়া আহিব তেতিয়া লগ পাম গাইছ গাইছ আজি আমি এটা বস্তুৰ সন্ধানত আহিছোঁ পৰুৱা দবা পাৰিবলৈ আপোনালোকে গাইছ ৰ'ব কি হলকে বাৰু আজি খাই নাই আমি খাই আমি খাওঁ ন আমি খাই গাইছ এইটো পৰুৱা দবা অকলে গ'ল এইটো आज पड़ेगा गाइस गाइस और अभी देखते रहो हम क्या करते हैं पापा खुला दे दिबले बना केले खुला दोइबी पटक के हल्दी खुला गाइस थोड़ी देर बाद में आप लोगों से बात करता हूं रो कौन पे लगी उई केने मजा अपन को ना हो हो आया मागो बेका बेका उई केने guys saya udah punya pola pola kasih kalau kasih komen dulu oke mah pola oh ya oke deh terus kalau dia bisa kan oh ya nikon unik deh oke ঠিক আছে মাইক গাইস মই আজি আপোনাক বস্তুটা দেখাম এক সেকেন্ড এইটো বেলটো কাষত এইটো কি দেখিছে ফাইনালি 4 ঘণ্টামান যুজাৰ পিছত এয়া হৈছে আৰু এইকেইটাই আৰু গাইছ এতিয়া মই ফটোশ্বুট কৰি আছোঁ লোকে DSLR লৈ ফটোশ্বুট কৰে আমাৰ বুধে আমাৰ কেমেৰা লৈ ফটোশ্বুট কৰে আমাৰ বুধে হ'ল আপোনাৰ এটা কি কম মই অনুজীৱ টাইপ তাই হাৰ্ডিডাল দেখুৱাই দে অকণমান ডিঙিটো এনেকৈ ঘূৰাই যে দেখুৱাই দে নাই খিনাইছোঁ দেখুৱা বিয়েকনৰ ফটো ধুনীয়া আহিছে মাৰি দিছোঁ চেল্ফি কেমেৰা গাইছ এতিয়া মানে বিহু মানে যেতিয়া আহে তেতিয়া তাৰ আগত মানুহে ফটোশ্বুট কৰে আমাৰ বুধে গৰু বিহুৰ দিনা ফটোশ্বুট কৰে গাইছ এক মানে ইনষ্টাত গৈ অকণমান ফটোটো অকণমান তাইক লাইক চাইক কৰি দিব মানে থালা ফৰে ৰিজন হয় তো গাইছ এতিয়া মায়ে মোৰ ভাইটো নতুন চলাই আনি দিছে এতিয়া আমি আনিয়ে মই মানে ডাফলি ওৰফে এয়া ডাফলিয়ে মই গাইছ এয়া ফুৰিবলৈ যাওঁ অকণ বিহু খাবলৈ যাওঁ ফুলে ঘৰত বৈ আমাৰ ডাফু স্কুটি ড্ৰাইভাৰ এতিয়া আহি আমি ফুলে ঘৰত পালোহি এই আমাৰ ফুলে বি নৃত্য নাটিকা কৰিবলৈ ওলাই ফুৰিছে ভালকৈ দে নমস্কাৰ অঁ এয়া আমাৰ মই মিনি ব্লগ বনাওঁ নিতো তো গাইছ এতিয়া ফুলে আমাক চাহ খুৱাব খুৱাবি নাই নাৰিকল লাডু খাব লাগিব মই নাখাওঁ আকৌ কিয় নাখাবি নাৰিকল লাডু নাই
মই নাৰিকলৰ ৰসাতে আহিছিলোঁ সঁচাকৈ হ'ব চাহকণ খোৱা হ'ব গাইছ মানে কালি হেৰি ভিডিঅ'টো আধা বনালোঁ তাৰপিছত এতিয়া বনাইছোঁ মানে এতিয়া ফুলীয়া টকাৰ পৰা আহি আছোঁ আৰু চাহ তাহ খালোঁ সেয়া তাৰপিছত গাইছ এতিয়া ৰাতি একেবাৰে হেৰি নাপাওঁ অঁ নেপাব গাইছ মানে এতিয়া ৰাতি আকৌ একেবাৰে বিহু লগ আজি ৰাতি বোলে বিহু হৈ মাৰিব তাৰপিছত কম গাইছ বাই বাই মানে কি হ'ল মই বিহু আজি মানে চেৰা বিহু পাই গ'লহি মই মানে ভ্লগ মানে বনালোঁ ষ্টাৰ্টটো কৰিলোঁ কিন্তু মানে সেই ৰাতি বিহুটো মই অহা মোবাইলটো কেলৈ নিম বাৰু তাৰপিছত মানে ভিডিঅ' চিডিঅ' বনোৱা নহয় হ'লেও কেইটামান ক্লিপ আছে মই দেখুৱাম বাৰু বিহু গ'ল আজি কেইদিন 3-4 দিনত মানে ব্লগটো যেনে তেনে কমপ্লিট হ'বগৈ তাকো মই এতিয়া চাটকৈ মনত পৰিলে মোৰ ব্লগ এটা আছিলে নহয় বোলো বনাওঁ ডাইৰেক্ট কাহিনীটো কৈ দিওঁ কালি মামাৰ ঘৰলৈ গ'লোঁ মামাৰ ঘৰতো গৈ ভাত পানী খাই আহিলোঁ তাৰপিছত সেয়া আৰু কালি হেৰি হুঁচৰি গাম বুলি ভাবি তাৰপিছত ৰাতি দবাপিটা বৰষুণ আহিলে তাৰপিছত যোৱা নহ'লে তাৰপিছত এতিয়া আবেলি এতিয়া 4:30মান বাজিছে এতিয়া ব্লগটো মই বনাইছোঁ এতিয়া মই মানে হেৰিয়ত আছোঁ এই বাহঁতৰ ঘৰলৈ আহিছিলোঁ বাহঁতৰ ঘৰ মানে ৰাস্তা পাই তালৈ আহিছিলোঁ তাৰপিছত এয়া মই এতিয়া আমাৰ নদী মেহু সেয়া বস্তা পুতিলে পানীয়ে পুত খোৱালেই একে চাটতে লৈ যাব বাৰু যি কি নহওক গাইছ ব্লগটো যদি চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সেইটা যে বুধে ফটোশ্বুট কৰিছিলে সেই তেতিয়াৰ পৰা মই ব্লগ বনাই আছোঁ যেতিয়া চান্স পাওঁ তেতিয়াই বনাওঁ মানে হ'লেও মোৰ ব্লগটো নহয়গৈ বাৰু যি কি নহওক বিহু গ'ল এতিয়া স্কুল খুলিব এতিয়া স্কুল যাম এতিয়া স্কুলীয়া ছাত্ৰী হ'ম গাইছ বাই বাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাই ভাল পায়